Hello guys, after a long time মই আহিলো ইয়াৰ ব্লগত সো আজি গৈ আছো Sorbhog Gorokhiya Gosair থান সো এটো এটা আমাৰ নামনি অসমৰ বৰ ডাঙৰ মন্দিৰ সো আজি তাতে যাম আপোনালোকক দেখুৱাম কি আছে আৰু এইখন হল ফালাকাটিৰ তাপবিদ্যুৎ কেন্দ্ৰ চাওক ইমান ধুনীয়া আৰু আহি এইখন হল ডাংতলৰ ভূমেশ্বৰ হিল আমি কেতিয়াবা যাব ট্ৰাই কৰিম এইখনতো আৰু আপোনালোকে যাব যদি যাওঁ তেনেহলে ভিডিঅ' পাব আপোনালোকে তো ফাইনালি আহি আমি সৰ্বক পালো এতিয়া ক'ত যাব লাগিব যাও ক'ত পাও আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান হ'ব বেছি দূৰ নহয় তো আপোনালোকে চাই থাকক ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ তো আমি গৈ আছো চাওক কি আছে লেখা শ্ৰী শ্ৰী গৰখীয়া গোসাইৰ থান আৰু আমি सो ये रहा गोरखिया गोसाई थान सेट नहीं है ने कुआ एको এফালে যাংছ আৰু এই চাকি বন্তি ৰেগুলাৰ জ্বলি আছে আগৰ পৰাই Modi, this is the best gate but this is main gate he is saying this is the best gate I don't know why because this is the entry of this is mandir he is saying this is the entry of this mandir इसलिए this is my personal এটো আকৌ ইমান ৰথ সো ইফালে প্ৰবেশ কৰো চাও ইফালে কি আছে বহুত দূৰৰ পৰা আহিছো তো অলপ কি জিৰণি লৈ আছো তাৰ পিছত গৈ আছো ইফালে তাৰপিছত দেখুৱাম কি আছে নাই ইয়াতে তাৰপিছত আৰু ইফালে আছে অলপ বহুত কিবা চাব লাগে অলপ মিনিট টাইম ৰখি গৈ আছো আৰু এইটো হল ময়ূৰ চৰাই চাওক কেনেকুৱা ভালে ডাঙৰ আৰু কি আছে না হৰিণা আছে ইফালে নাই ইতে কি বা হৈ আছে মন্দিৰটো লাহে লাহে ডেভেলপ হৈ আছে বাট কিছুমান বস্তু নোহোৱা হৈ আছে খালি যাৰ আজি এটা দেখিলো ইয়াত ময়ূৰ আছে আগত বহুত কিছু দেখিছো হৰিণা আছিল আৰু কিছু শহাপহু আছিল ইয়েস এটা হৰিণাও নাই শহাপহুও নাই প্লাছ আৰু আদাৰ্স জীৱ আছিল বাট এটাও নাই এতিয়া অনলি এটা ময়ূৰ আছে কেইদিনমান পিছত সেইটোও থাকে নে নাই একমাহ পিছে নাথাকিবই চাগে জলদি যাও কলা আগত এইবিলাক গাছত গোটেই গামছা আছিল চাব এইখানে দিতেও আছে গামছা বান্ধি থৈ দিছে বহুতে এইটো মনৰ কিবা আশা পূৰ্ণ কৰাৰ কাৰণে বান্ধি দিয়ে নেকি চৌহদৰ ভিতৰত পলিথিন পেপাৰ নেপেলাব কিন্তু দুৰ্ভাগ্যবশত চাওক পলিথিন পেপাৰ পেলাইছে বহুত এইবিলাক পুখুৰীৰ অৱস্থা অলপ বেয়া হৈ মানুহক কি ক'ম তেনে এনেকুৱা কিমান ধুনীয়া ঠাই পৰিষ্কাৰ কৰি ৰাখিলে আৰু বহুত ধুনীয়া লাগিব কিন্তু যি ইমান ধৰক পলিথিন পেলোৱা নাই কিন্তু হ'লেও এটাই কিয় বা পৰি থাকিব এইটো ইয়াতে পৰি দিছে কোনোবাই দিব আৰু ইয়াত কাছৰ কেই প্ৰকাৰৰ আছে আৰু ইয়াতে চাওক 12 প্ৰকাৰৰ কাছ আছে কি আছে এইটো বামুণী ডুৰা ফুটুকি শালিকা ডুৰা হালধীয়া কাছ গংগা কাছ বুলি কওঁ মই বৰ কাছ আৰু এইবিলাক চাওক কি প্ৰকাৰৰ কাছ আছে 12 প্ৰজাতিৰ ইয়াৰ কাছ আছে ইয়াতে তো ভালে কাম কৰিছে এই পুখুৰীখন চাই বেলেগ এটা মন্দিৰৰ কথা মনত পৰিছে সাপোৰ গ্ৰামত কিবা এটা মন্দিৰ আছিল না ইয়েস কিবা পাগলা বাবাৰ মন্দিৰ তাতেও তেনেকুৱা এনেকৈ আছিল তাতে আমি খাবলৈ দিছিলোঁ
তো সেইটো এটা ডাঙৰ মন্দিৰ আছে, ভালে ডাঙৰ মন্দিৰ। তাতে ৰথ যাত্ৰাটো বিৰাট ডাঙৰ হয়। কালি গৈ আছোঁ এতিয়া। এইটা মাছ এনে আহিলে দেখিব পোৱা যায়, কিন্তু আগতে এটা কাছ আছে চাগে যায় নেকি আগতে তো এই গল মানুহৰ অলপ নাম্বা লাগছে এই গল ৰাস্তা দি আৰু এটা আছে নেকি তাতে আছে সৰু এটা সৰু নাকি তো এটা বস্তু নোটিছ কৰিলোঁ, কাছৰ কাণ বিৰাট ষ্ট্ৰং হয়, অলপমান শব্দ পালে নামি যায়। সেইটা পানী ডাঙৰ আছে। টোটেল 19 প্ৰকাৰৰ কাছ আছে আৰু ইয়াতে টোটেল 12 প্ৰকাৰৰ কাছ আছে। তো মোটামুটি অসমৰ বেছিভাগ প্ৰজাতিৰ কাছে ইয়াত আহিলে দেখিব পাৰিব। কাছ কাছ চাওঁ আৰু ইফালে থাকিব লাগে। চ' আগত কি আছে দেখুৱাই আছোঁ। আপোনালোকে চালে ইয়াতে 12 প্ৰকাৰৰ কাছ পোৱা যায় টোটেল, আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছো আছে। তো এতিয়া আমি সিফালে গৈ আছোঁ, চাওঁ কি এইফালে গেট খোলা না বন্ধ খোলাই আছে। চ' এইফালে গৈ আছোঁ, যাওঁ। নাই চ' সিফালে বান্ধা অলপ ফাকত। চ' এইবিলাক চাগে আজি বান্ধা, এইবিলাক আগৰে বহুত আগৰ। চ' এইবিলাক খোলাই অলপ কি হ'লি চ' জোৰকে গিঠ দি যেন নোখোলে যেন। তো এতিয়া আমি অলমষ্ট সব দেখুৱাই দিলোঁ আপোনালোকক, আৰু কি আছে বেলেগ একো নাইয়ে চাগে ইয়াত না। তো আপোনালোকক সব দেখুৱাই দিলোঁ ইয়াত কি আছে। তো আপোনালোকে ইয়াত আহিলে বিভিন্ন ধৰণৰ মাছ দেখিব পাৰিব, আৰু 12 প্ৰজাতিৰ কাছো আছে ইয়াতে। তো বহুত মজা। আপোনাৰ মনত কি আছে আহক, ইয়াত গামোচা এখন লৈ আহিব, আৰু আহক। সৰভগতে হয়, মেইন ষ্টেচনৰ পৰা নামি অলপ দূৰতে আছে। আহি যাব কেতিয়াবা, ভাল লাগিব। তো ভাল লাগিছে মোক, বহুত মানে হালকা হৈ যায় আৰু ভাল লাগে। আৰু নেচাৰেল ৰাখাৰ ট্ৰাই কৰিছে ঠাইখন। আজি ইমান গৰম দিছে, কমেও 38 ডিগ্ৰী চেলচিয়াছ হ'ব, বাট ইয়াত একেবাৰে বহুত ঠাণ্ডা হৈ আছে আৰু বহুত ভাল লাগে। তো আহিব আপোনালোকে কেতিয়াবা, তো ভাল লাগিব। তো আজিৰ কাৰণে এইখিনিয়ে। চাই থাকিব গাইজ, আকৌ এবাৰ দেখা হ'ব আমাৰ। টিল দেন কিপ ছাপোৰ্টিং আছ। See you soon. Bye bye guys. Bye.